ফেবিকুইক অৰ্থাৎ ছুপাৰ গ্লু যিটোৱে যিকোনো বস্তু তৎক্ষণাত জোৰাই লগাই দিব পাৰে, কিন্তু যদি ই আপোনাৰ চকুত পৰি যায় তেতিয়া কি হ'ব? আপোনাৰ চকুটো একেবাৰে লাগি ধৰিব নে আপুনি অন্ধ হৈ পৰিব? উত্তৰটো হ'ল যে একো নহয়। হ'ব পাৰে যে এইটো বহুত কেমিকেল লিকুইড, কিন্তু বহুতবাৰ এনেকুৱাও হয় যে কেতিয়াবা কিছুমান বস্তু জোৰা লগাই থকা অৱস্থাত ইয়াৰ চিটিকনি চকুত পৰে। তো এনেকুৱা অৱস্থাত ভয় খাব নালাগে, কাৰণ পানীৰে ভালদৰে ধুই দিলে ই ওলাই আহে। কিন্তু যদি ই আপোনাৰ চকুৰ মণিত লাগে তেনেহ'লে ডক্তৰৰ পৰামৰ্শ লৈ আঁতৰাবলৈ চেষ্টা কৰিব। কিন্তু ভাই, এইখিনিতে এটা কথা কওঁ যে ঘৰত এইটো কেতিয়াও ট্ৰাই নকৰিব, নহ'লে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। खत्म। बाय बाय, टाटा, गुड बाय।